নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজি এই ভিডিঅ'টো বিশেষকৈ বিবাহিত মহিলাসকলৰ বাবে। বন্ধু বান্ধৱীসকল, এগৰাকী বিবাহিত মহিলা হৈছে স্বামীৰ ঘৰখনৰ বাবে এগৰাকী লখিমী স্বৰূপ, নহয় জানো বাৰু? গতিকে ঘৰখনৰ মংগলৰ অথবা সুখ শান্তিৰ বাবে তেওঁলোকে ঘৰখনৰ আৰু ব্যক্তিগত কিছুমান বস্তু আনক কেতিয়াও দান কৰা উচিত নহয়। বন্ধু বান্ধৱীসকল, তেন্তে আজি জানো আহকচোন সেই বস্তুকেইবিধ কিনো যিকেইটা আনক কেতিয়াও দিব নালাগে। ইয়াৰে প্ৰথমটো হ'ল সেন্দুৰ। এগৰাকী মহিলাই নিজে ব্যৱহাৰ কৰা সেন্দুৰ কেতিয়াও আনক দিব নালাগে। যদি বেছিকৈ প্ৰয়োজন হয় তেন্তে দোকানৰ পৰা কিনি আনি দিব লাগে। এগৰাকী বিবাহিত মহিলা যদি ব্যৱহৃত সেন্দুৰ আনক দান কৰে তেন্তে তেওঁৰ স্বামী আৰু ঘৰখনৰ অমংগল হয় বুলি কোৱা হয়। দ্বিতীয়বিধ হ'ল এগৰাকী বিবাহিত মহিলাৰ বিয়াৰ কাপোৰ। এগৰাকী মহিলাই তেওঁৰ বিয়াত পিন্ধা কাপোৰ কেতিয়াও আনক দান কৰিব নালাগে। তৃতীয়তে হৈছে ষ্টীলৰ বাচন বৰ্তন। এগৰাকী বিবাহিত মহিলাই কেতিয়াও ষ্টীলৰ বাচন বৰ্তন আনক দান কৰিব নালাগে। চতুৰ্থতে হৈছে নিজৰ ঘৰখনত ব্যৱহাৰ কৰা ঝাৰু কেতিয়াও বেলেগক দিব নালাগে। এনে কৰিলে কোৱা হয় মা লক্ষ্মীৰ খং উঠে আৰু ফলত ঘৰখনৰ আৰ্থিক অৱস্থা বেয়া হৈ যায়। আৰু একেবাৰে শেষৰটো হ'ল দা কটাৰী, কুঠাৰ, চুৰি, কাঁচি আদি এনেধৰণৰ বস্তু দান কৰিলে সংসাৰখন ভাগি যোৱাৰো সম্ভাৱনা থাকে। তেন্তে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল বাৰু? আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। যদি ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।